নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। মই নিতুল আৰু আপোনালোকে চাই আছে নিতুল দা টিম অফ এণ্টাৰটেইনমেণ্ট। আজি ভিডিঅ'টোৰ কণ্টেণ্ট হ'বলৈ গৈ আছে বেহৰবাৰী আউটপোষ্টৰ ওপৰত। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। তো আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে হয়তো সকলোৱে বেহৰবাৰী আউটপোষ্ট চাই ভাল পায় আৰু বেহৰবাৰী আউটপোষ্ট যিসকলে চায় তো তেওঁলোকে সদায় চাই থাকে আৰু তেওঁলোকে গম পায় যে বেহৰবাৰী আউটপোষ্টত নতুনকৈ অফিচাৰ আহিছে আৰু তেওঁৰ নাম হৈছে সপোনজ্যোতি বৰুৱা। তো তেনেহ'লে বন্ধু বান্ধৱীসকল, তেওঁৰ অভিনয় চাই আপোনালোকে কেনে পালে তো কমেণ্ট কৰি জনাব। আহক তেনেহ'লে অকণমান অভিনয় চাই লওঁ। লুটুকন বৰুৱা আই চেল্ফ নহয় মাই চেল্ফ। এনিৱেজ অসমীয়াতে কোৱা, মই বুজি পাম। অ'কে চিয়'ৰ। নমস্কাৰ, মই লুটুকন বৰুৱা LC, হনুমানৰ ভক্ত ব্ৰহ্মচাৰী। হনুমানৰ ভাৱত মই ছুপাৰষ্টাৰ ভাৱৰীয়া। বাবা নৰ্মেল মিউজিক মাৰিব নালাগে, বাকীখিনিকো অসুবিধাটো দে। তোমাৰ নামটো কি আছিল? सर छेत्री। ছেত্ৰী? ईशा छेत्री सर। ऋचा छेत्री सर। ऋचा छेत्री, सॉरी सर, ऋचा छेत्री। অ'কে। আৰু বন্ধু বান্ধৱীসকল, মই তেওঁৰ অভিনয় চাই বহুতেই ভাল পালোঁ আৰু হয়তো আপোনালোকেও বহুত ভাল পাইছে আৰু তেওঁ খুব ধুনীয়াকৈ অভিনয় কৰিছে, সকলোৰে লগত মিলি গৈছে। তো বহুতেই ভাল লাগিছে আৰু বেহৰবাৰী আউটপোষ্ট আগতকৈ আকৌ ভাল হ'ব যেন লাগিছে। তো বহুত দীঘলীয়া এটা যাত্ৰা কমপ্লিট কৰি আৰু এতিয়াও কৰি আছে। তো বেহৰবাৰী আউটপোষ্টৰ কাৰণে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব তেওঁ বেহৰবাৰী আউটপোষ্টৰ সমূহ সদস্যৰ অভিনয় চাই আপোনালোকৰ কেনে লাগে। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো বনাওঁতে কিবা ভুল হ'ব পাৰে তো ক্ষমা কৰি দিব আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই, দ্য নেক্সট কণ্টেণ্ট।